নমস্কাৰ অহা 15 ডিসেম্বৰত আমাৰ BTR চৰকাৰৰ 3টা বছৰ সম্পূৰ্ণ হ'ব আৰু এই 3টা বছৰ সম্পূৰ্ণ হোৱাৰ এই মুহূৰ্তত মই BTR বাসী ৰাইজক অশেষ ধন্যবাদ জনাইছো যোৱা 2020 চনত আমাক বিশ্বাসত আৰু আস্থাত লৈ পেলাই আপোনালোকে আমাক মৰম দিলে আৰু সেই কাৰণে BTRত 2020 চনত 17 বছৰীয়া এটা শাসনটো গুছাই পেলাই নতুন এটা শাসন আনিবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছো এই 3 বছৰ কমপ্লিট হোৱাত আমাৰ চৰকাৰৰ ইএম সকল MCLA সকল আমাৰ সকলো সদস্যসকলক মই ধন্যবাদ জনাইছো দুইটা দলৰে সদস্য বিশেষকৈ UPPL BJP আৰু লগতে GSPৰ সকলো নেতৃবৃন্দক মই এই সময়ত শুভেচ্ছা জনাইছো লগতে সেই সময়ৰ পৰিৱেশটো চাই পেলাই BTRত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ এটা লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এটা সেই সময়ত সাপোৰ্ট দিলে আৰু পৰিৱৰ্তনৰ কাৰণে আমাক সকলো মাৰ্গদৰ্শন কৰিলে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আজি আমি সকলো আনন্দিত হৈছো যে আমাৰ যি মূল উদ্দেশ্য BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা সকলো জাতি জনগোষ্ঠীৰ সকলো নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা আৰু ইয়াৰ লগতে সকলো জনগোষ্ঠীৰ মাজত সমন্বয় কৰা এই 3টা কামতে আমি সফল হৈছো বুলি ক'ব বিচাৰিছো কাৰণ যোৱা 3টা বছৰত আমাৰ অঞ্চলৰ ৰাইজৰ মাজত যি শংকা ভয় আছিল এইটো দূৰ হৈ গ'ল সকলো সময়তে এটা অস্থিৰতা আছিল হেতু দূৰ হৈ গ'ল আৰু BTR অঞ্চলত এতিয়া সকলোৰে মুখত হাঁহি দেখিবলৈ পাইছো সকলো ৰীতি নীতি সাংস্কৃতিক পৰ্ব খুব সুন্দৰকৈ উদযাপন কৰা দেখিবলৈ পাইছো সেই কাৰণে খুব আনন্দিত হৈছো কি তেনেকুৱা এটা পৰিৱেশ 3টা বছৰত আমাৰ চৰকাৰখনে আপোনালোকৰ চৰকাৰখনে গঠন কৰিবলৈ তেনেকা পৰিৱেশ গঢ়িবলৈ সক্ষম হৈছে আজিৰ পৰা 3টা বছৰ আগত বডলেণ্ডবাসী সকলো BTR বাসী ৰাইজে মুখে মুখে এটাই কথা কৈছিলে যে আমাৰ তাত স্থায়ী শান্তি ঘূৰি আহিবনে আমাৰ তাত আমি নিৰাপত্তা পামনে এই অঞ্চলত সমন্বয় আকৌ ঘূৰি আহিবনে সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিব পাৰিবনে কিন্তু সেই সকলো ৰাইজৰ মুখত এতিয়া এই কথাবিলাক নাই এতিয়া সকলোৰে মুখে মুখে আমাক উন্নয়ন লাগে আমাক ৰাস্তা লাগে দলং লাগে আমাক ভাল ভাল অনুষ্ঠান লাগে এইবিলাক কথাবিলাক আজি ভাবিবলৈ এটা ভাল পৰিৱেশ আহিছে সেই কাৰণে BTRৰ বৰ্তমান চৰকাৰখনে শান্তি প্ৰতিষ্ঠা কৰাৰ পিছত আমাৰ লক্ষ্য হৈছে BTR অঞ্চলৰ 5খন জিলা 10খন সাব ডিভিজন আৰু সকলো অঞ্চলটো সকলো গাঁৱে ভূঞে ভাৰতবৰ্ষৰ অন্য প্ৰান্তত যেনেকৈ উন্নয়ন হৈছে অসমৰ অন্য প্ৰান্তত যেনেকৈ উন্নয়ন হৈছে সেই উন্নয়নটো আমাৰ অঞ্চলতো কৰিবৰ কাৰণে আমি খুব ডেডিকেটেডলি আৰু কমিটেডলি কাম কৰি আছো আৰু এই ক্ষেত্ৰত আমি এক ষ্টেপো আমি পিছাই নাহো আমাৰ উদ্দেশ্যটোৱে হৈছে যে এই অঞ্চলৰ ৰাইজক শান্তি প্ৰতিষ্ঠা কৰাৰ পিছত সম্পূৰ্ণভাৱে উন্নয়ন প্ৰদান কৰাটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য মুছলাই চেৰি